Hello guys, Namaskar, good morning and welcome to my vlog with Mridul from kolkata. আৰু গাইজ এতিয়া আছোঁ মই বাহঁতৰ ঘৰত আৰু বাহঁতৰ ঘৰৰ এয়া বেলকনিত আছোঁ বাহঁতৰ। এতিয়া উঠিলোঁ অলপ আগতে, উঠি পেলাই কালি যোৱা ভিডিঅ'টো দি দিলোঁ আপলোড দিয়া নাছিলোঁ, ৰাতি এডিট কৰিছিলোঁ, এডিট কৰি পেলাই আৰু এতিয়া দি দিলোঁ। আৰু এতিয়া এনেই বেলকনিত আছোঁ, এতিয়া গা ধুম আৰু অলপ দেৰিকৈ, গা পা ধোৱা নাই। আৰু আপোনালোকক কলকাতা দেখাই দিছোঁ অকণমান বেলকনিৰ পৰা কেনে দেখি। এইটো বিল্ডিংটো দেখিছে, সেই বিল্ডিংটোত বোলে চিনেমা বনায়, তো একবাৰ চাব যাব লাগিব আৰু কি চিনেমা বনায়। আৰু এইটো এটা ফ্লেট হয় বাহঁতৰ, এই ফ্লেটটোতে আছোঁ। এয়া আৰু কলকাতা, এই ওখ ওখ বিল্ডিং এইবিলাক। তো গাইজ মোৰ লগত চাই থাকক, মোৰ ভিডিঅ'বিলাক চাই থাকিব আপোনালোকে। যদি ভাল লাগে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু গাইজ ছাপোৰ্ট কৰক অকণমান। অতি সোনকালেতো বহুত মানে 100 ছাবস্ক্ৰাইবাৰ হৈ গৈছে মোৰ এমাহ নোহোৱাতে, তো অকণমান ছাপোৰ্ট কৰি যাওক। মই গাটো ধুই লওঁ এতিয়া, আৰু খোৱাই নাই, চাহ তাহ খাই লওঁ। আৰু আজি আবেলিকৈ চাগে এবছলিউট বাৰ্বিকিউ যাব, তো তাতে যাম আৰু অকণমান ক্লিপ ল'ব পাৰিলে আপোনালোকক দেখুৱাই দিম, নোৱাৰিলেতো আৰু উপায় নাই। তো এতিয়া মই অকণমান গাটো ধুই লওঁ, তাৰপিছত চাহ পানী অকণমান খাই লওঁ। গাইজ দিনটো ঘৰতে থাকিলোঁ আৰু এতিয়া অলপ ওলাই আহিছোঁ, ফুৰিবলৈ যাওঁ। এতিয়া প্ৰায় 3:30 বাজিল, তো উবেৰ ৱেইট কৰি আছোঁ। এতিয়া অকণ ফুৰি আহোঁ আৰু কিন্তু ঘৰতে থাকিলোঁ কিমান আৰু সোমাই থাকিম। তো তেতিয়া মই মানে গা পা ধুই গ'লোঁ, অকণমান দেখুৱাই নহ'ল। তো এতিয়া যাই আছোঁ, উবেৰ আহিছে আৰু আমি যাই আছোঁ চাউথ চিটি মল। চাই থাকক, দেখুৱাম আপোনালোকক। আৰু আহি গ'লোঁ এয়া চাউথ চিটি মলৰ ভিতৰলৈ। আৰু এয়া চাউথ চিটি মলৰ নৱবৰ্ষৰ থিম ৰাখিছে, এয়া নৱবৰ্ষৰ থিম চাউথ চিটি মলৰ ভিতৰত। আৰু এয়া চাউথ চিটি মল। এয়া চাউথ চিটি মল আহি গ'লোঁ। আৰু গাইজ দেখিছেনে ইমান ধুনীয়াকৈ, ইমান ডিচিপ্লিন কৰি থিমটো মানে সজাইছে। নৱবৰ্ষৰ এই থিমটো কৰিছে, ইমান ধুনীয়াকৈ সজাইছে ডিচিপ্লিনকৈ। গাইজ এতিয়া পেণ্টালুন চাই আছোঁ। আৰু গাইজ এইটো ল'লোঁ। আৰু গাইজ এতিয়া চাউথ চিটি মলৰ পৰা ওলাই আহিলোঁ, আৰু মোৰ পিছত এয়া চাউথ চিটি মল, এইটো বাহিৰৰ পৰা দেখিবলৈ এনেকুৱা। আৰু এতিয়া ঘৰলৈ যাব লাগে। এতিয়া গাইজ ফাৰ্ষ্ট টাইম মই কলিকতাৰ টেক্সিত উঠিবলৈ গৈ আছোঁ। মানে যোৱাবাৰ আহিছিলোঁ কিন্তু উঠা নাছিলোঁ, কিন্তু এইবাৰ ফাৰ্ষ্ট টাইম উঠিলোঁ কলিকতাৰ টেক্সিত। ড্ৰাইভাৰটো কৈ টেক্সি ড্ৰাইভাৰ আহি গ'ল, এতিয়া উঠি ল'লোঁ। তেনেকৈ ব'লক ঘৰলৈ। আৰু আবেলি দেখাই আছোঁ আপোনালোকক, এবছলিউট বাৰ্বিকিউত যাম। তাতে কি কৰোঁ, কি খাওঁ আপোনালোকক দেখুৱাই আছোঁ, তো ব'লক মোৰ লগত। তো এতিয়া ঘৰলৈ যাই আছোঁ, অকণমান কলিকতা চাই লওক আপোনালোকে। এয়া বাৰ্বিকিউত যাই আছোঁ।
আইচক্ৰীম বনাই আছে। দেখো পাণ আইচক্ৰীম কেনেকৈ বনায়। कैसा लगता है खा के? पान आइसक्रीम। थैंक यू गाइस, ये हो गया पान आइसक्रीम। আৰু গাইছ এয়া মোৰ সোঁফালে আছে টুইন টাৱাৰ অফ কলকাতা। ডিম্পু বৰুৱাৰ ব্লগত আপোনালোকে দেখিছিল এবাৰ, আৰু এতিয়া মই দেখুৱালোঁ। আৰু গাইছ ইমানতে মোৰ ব্লগটো সামৰিলোঁ। ব্লগটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।